নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মই বিস্কুট বনাব ওলাইছোঁ আজি আকৌ জিৰা নিমখীয়া বিস্কুট। এইপিনে প্লেটকেইখনত মই তেল চেল লগাই লৈছোঁ অভেনৰ প্লেটকেইখনত, আৰু একেবাৰে পেপাৰ লগাই ল'ম, কাটি মেলি ধুনীয়াকৈ পেপাৰ লগাই লৈ অভেনৰ প্লেটকেইখনত পেপাৰ লগোৱা হৈ গ'ল। বেকিং পেপাৰ বা বাটাৰ পেপাৰ বুলি কোৱা হয়। এইপিনে মিশ্ৰণখিনি যোগাৰ কৰি ল'লোঁ মই ধুনীয়াকৈ। ময়দা লৈছোঁ, জিৰা, গোটা জিৰা আৰু পাউডাৰ জিৰা মিক্স কৰি ল'লোঁ ধুনীয়াকৈ। মিক্স কৰি লৈ ইয়াতে মই আপোনালোকে ডালডা বা বাটাৰ যিকোনো ইউজ কৰিব পাৰে, মই ডালডা লৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ এইফালে ডালডাখিনি ধুনীয়াকৈ মিক্স কৰি মঠি ল'লোঁ ধুনীয়াকৈ। পিনে মঠি লৈ এতিয়া আকৌ কিবা এটা চেপ দিব লাগিব নহয়, চেপ দি ধুনীয়াকৈ কাটি লৈছোঁ মই। এইপিনে জিৰা ৰেডি বোলে মই প্লেটত দি অভেনত ভৰাই দিলোঁ। অভেনত দি এইপিনে ৰেডি হৈ গ'ল মোৰ বিস্কুট, খাব পৰা হৈ গ'ল। আৰু এইফালে মই পেকিং কৰিবলৈ লৈছোঁ, মোৰ অৰ্ডাৰ আছে একচুৱেলি, অৰ্ডাৰৰ কাৰণে বোলে পেকিং কৰি ধুনীয়াকৈ